हेलो नमस्कार वेलकम बैक टू माई चैनल बिडी ब्लॉग। आज मैं जाबल चारिखन जिले जाम मैं फार्स्ट मरिगाँव नगाँव नगाँव थकिम तार जाम तेजपुर तार जाम मंगलदै सब अलग तेने मोर लग अलग किस जाऊँ और कत कि जाऊँ अलग देखा सब लोग तेने ओलाओ मोर लग এতিয়া আছোঁ মৰিগাঁও টাউনত। মৰিগাঁও টাউনত থকা এইখন আপ্যায়ন আধুনিক পাকঘৰ এইখনত আজি দুপৰীয়া খানাটো খাম। চব অলপ আজি আপ্যায়ন হোটেলত অলপ খাওঁ। চব অলপ কেনেকৈ উঠি যাব লাগে, উঠি গৈ এতিয়া আমি দুপৰীয়া ফাৰ্ষ্ট এইখন আপ্যায়ন হোটেল কোৱালিটি আছে। আপ্যায়ন হোটেলৰ থালি খাওয়া আরম্ভ করছে। পাপড় আনলে কিয় পিঁয়াজ চিষ্টেমটো বেলেগ বেলেগ। দালি এইটো দালি লৈ অলপ এইটো লোকেল মুৰ্গী ল'লোঁ, পনীৰ দিছে বঢ়িয়া। মই এখন মাংস খালোঁ। আৰু 2 প্লেট ল'লে মাংস এনেকুৱা খাই লওঁ। এইটো বাতিটো অলপ বহাই দে, দুটা দিলে খাওঁ আলু দিছে। আলু নাখাওঁ, ডায়েবেটিছ হ'ব। আলু খালে ডায়েবেটিছ হ'ব, আলু নাখাওঁ। কেনেকুৱা লাগিছে মাছটো? এইখন হৈছে নগাঁও জিলাত অৱস্থিত বটদ্ৰৱা সমষ্টিত থকা বৰদোৱা থান, শংকৰদেৱৰ জন্ম হোৱা থান। চ' অলপ আজি আহিলোঁ এনেকৈ অলপ ফুৰিব। নৈবদ্য গৃহলৈ এনেই চাব যাব পাৰি। চ' বৰক তেনেহ'লে অলপ চাই আহোঁ। বৰদোৱা থান, বটদ্ৰৱা বৰদোৱা থান অলপ চাই আহোঁ। শংকৰদেৱৰ জন্মস্থান বৰদোৱা। সেই বৰদোৱাত আজি এই অভাজনে আজি উপস্থিত হৈছোঁ। তো অলপ তাৰে অলপ কিছু দেখাই আছোঁ আপোনালোকক। যদি ভিডিঅ'টো অলপ চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব এটা মাৰি দিব। শংকৰদেৱৰ জন্মস্থান আজি উপস্থিত হৈছোঁ মই। এইটো চাওক। আজি জাতীয় পোচাক পৰিধান কৰিহে ভিতৰত প্ৰৱেশ কৰিব। যিহেতু মই জাতীয় সাজ পোচাক পৰিধান কৰি মানে ভিতৰত মই সোমোৱাটো মানা আৰু নোসোমাওঁ। মই অলপ দেখুৱাৰ কাৰণে আহিলোঁ আপোনালোকক কেনেকুৱা
চাই লওক শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান সেইখন বটদ্ৰৱা থান সুন্দৰ ধুনীয়া যিহেতু মই ভিতৰত সোমাব নোৱাৰোঁ বাহিৰৰ পৰা অলপ কিছু দৃশ্য দেখাইছোঁ আপোনালোকক আচ্ছা আচ্ছা কি আছে দাদা ভিতৰত পদশিলা আচ্ছা আচ্ছা গুৰুজনে বজোৱা বস্তু না দবা ন বহুত ডাঙৰ বহুত পুৰণা নহয় এইবিলাক পিতলৰ ন পিতলৰ নেকি এইটো আচ্ছা আচ্ছা এইটো কাঠৰ ন আচ্ছা আঙুলতে দিছিল বুজি পাইছোঁ গুৰুজনাৰ ৰক্ষাবন্তী এইটো আপোনালোকে হেৰি কৰি থাকে মানে গুৰুজনে জ্বলাই থয় তেল দি থাকে ন কোনোদিন নাই আচ্ছা আচ্ছা যেনেকৈ জ্বলি আছে এনেকৈ জ্বলি আছে ন ভগৱান আচ্ছা 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 কিমান সময়মান বজায় মোটামুটি কিমান সময় বজায় এইটো 15 মিনিট 10 মিনিট ন অঁ নামটো কেতিয়া হয় কেতিয়া বজাৰ পৰা কেতিয়ালৈ ৰাতিপুৱা 10:30 পৰা কেতিয়া আচ্ছা আচ্ছা হৈ থাকে আচ্ছা 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 আপোনালোক ক'ত থাকে ইয়াতে থাকে আচ্ছা আচ্ছা ভিতৰত ধুতি পিন্ধি সোমাব লাগে ন সেইটোৱে চাওক মই আজি আহিছিলোঁ এখেতৰ লগত তেখেতৰ লগত আহিছিলোঁ চ' আজি বেগ গ'ল অলপ চোৱা বৰদোৱাৰ কিছু পৰিৱেশ দেখালোঁ শংকৰদেৱৰ জন্মস্থান বৰদোৱা আজি আহি উপস্থিত হ'লোঁ অলপমান চালোঁ ফুৰিব আহিলোঁ সৌভাগ্যক্ৰমে ডিউটিত আহিছিলোঁ মিল দৰ্শন কৰাৰ সুবিধা এটা পালোঁ চ' মই দৰ্শন কৰিলোঁ এই মেইন মন্দিৰ ভাগ মূৰ্তি কওক আপুনি শংকৰদেৱৰ জন্মস্থান চাই লওক তো দোস্ত কালি আহিলোঁ আমি গুৱাহাটীৰ পৰাই আহি পেলাই মৰিগাঁও আহিলোঁ নগাঁও আহিলোঁ নগাঁও ৰাতি থাকিলোঁ ষ্টে কৰিলোঁ নগাঁৱত চহৰৰ মাজত অৱস্থিত এই বিদিশা হোটেল বুলি এইখনত থাকিলোঁ ঠিকে আছে মোটামুটি ক'ব গ'লে দুখন বেডত দুজন আছিলোঁ এইফালে দেখা পাইছে এ চি আছে লগত কিন্তু কথাটো প্ৰব্লেমটো কি হ'ল অলপমান টাৱেলবিলাক যি দিলে টাৱেল অলপমান চেণ্টে নলাইছে মানে ভালকৈ অলপমান কিজানি ধোৱা নাই যি কি নহওক যিহেতু এটা ৰাতিৰ কাৰণে 12টাৰ পৰা ৰাতি 12টাৰ পৰা 5টালৈকে থাকিলোঁ এতিয়া আমি চেকআউট কৰিম হোটেলৰ ৰুম চেকআউট কৰিম এতিয়া গা পা ধুই পেলাই অলপ 5 ঘণ্টা টাইমৰ কাৰণে ইমান লেতেৰা বা চাফা বিচাৰি লাভ নাই আমি ইমান হেৰি নহয় যিয়ে নহওক ক'ব গ'লে অলপমান এ চি আছে ৰুমটো ভাল থাকিলোঁ এতিয়া বলক তেনেহ'লে মোৰ লগত আৰু ভিডিঅ'টো আগবঢ়াও লৈ যাওঁ চাব ক'ত কি যাওঁ এতিয়া বৰ্তমান প্লেনিং আছে মহামৃত্যুঞ্জয় মন্দিৰ চাই লওক কি এতিয়া আহক মোৰ লগত ভিডিঅ'টো চাব শেষলৈকে আশা কৰিছোঁ আপোনালোকে যদি ভাল পায় চাব শেষলৈকে আহক তেনেহ'লে তো ফ্ৰেণ্ডছ উঠি আহিলোঁ ৰুমৰ পৰা আহিলোঁ নগাঁৱত অৱস্থিত এইখন হোটেলতে আছিলোঁ তাৰ পৰা আমি এতিয়া তেজপুৰ অভিমুখে যাম এইখন পুলিচৰ গাড়ী আগত আছে আমাৰ ৰেডি হৈছোঁ হৈছে আৰু যাব হোটেল বিদিশা কণ্টিনেণ্টেল এইখিনিতে আছিলোঁ চাই লওক এতিয়া দৈনন্দিনৰ কামৰ দৰে আজিও সেই অইন দিনৰ দৰেও আজিও এই মোৰ এইখন বৰ্তমান চলাই আছোঁ এইখন গাড়ী
চাফা অলপ কৰি ল'ম চাফা কৰি ল'ম যিহেতু এইখন চলাই খাই আছোঁ চাই লওক এতিয়া এখন অলপ চাফা কৰি লওঁ তাৰপিছত ডিউটিত যাম চ' আহক ক'ত কেনেকৈ কি যাওঁ দেখাই আছোঁ লওক তো এইটো এনেদৰে ৰাতিপুৱা ভাগত অলপ মহামৃত্যুঞ্জয় মন্দিৰত পূজা অৰ্চনা হয় তাৰে কিছু দৃশ্য দেখালোঁ আপোনালোকক চাই লওক ভাল লাগি আহিলোঁ সোমালোঁ পূজা হৈ গ'ল এতিয়া সমাপ্ত ল'লোঁ তেনেহ'লে মই এটা আশীৰ্বাদ লৈ ল'লোঁ যিহেতু মন্দিৰত আছোঁ বেছি ডাঙৰকৈ কোৱা কথা ক'ব নোৱাৰি চ' অলপমান সৰুকৈ কৈ আছোঁ যিহেতু ডিষ্টাৰ্ব যাতে কাৰণ নহয় তাৰপৰা অলপ আৰু দেখাই আছোঁ কিছু সেৱা কৰিলোঁ আৰু কিছু দৃশ্য দেখাই আছোঁ আপোনালোক বলক তেনেহ'লে সেইকাৰণে গৈছে নাই নাই সেই বজাৰ মাজত আছে মানে এই নে ঘুরিছি তো তোমালোকে যাবা রে আমি আর বাবা না এক ভিজিট হয় তোমালোকে তো আমি তো রিটায়ারমেন্টে বুঝি যাব কারণ এটা তো যদি না যায় এটা নিয়ে যাবো না ব্রিজ বোনা আছে না বগি যাবা নাকি এতিয়া আমি তেজপুৰ চাৰ্কিট যাই পালোঁ এইটো নাই এতিয়া কণী চলাই আছে আহমেদ আৰু এইবিলাক লৈ আছে ঘূৰিছে তেজপুৰ চাৰ্কিট হাজত তেওঁক আগতে মাৰি দিছে তুমি খাই লোৱা হা টেনশ্যন ল'বা খাই ল'বা হা এতিয়া দিছে পুৰি চব্জি আৰু কণী তো চাওক এক কণী মই খাওঁ আৰু লগত আমবানীৰ পানীটো দিছে 10 টকা আমবানী পানী সেইটো খাম এতিয়া বাছ বঢ়িয়া তেওঁলোকে তেজপুৰ চাৰ্কিট হাউচত আৱৰ্তনত খানা ঠিকে আছে ন গুৰুজী ভালে আছে নেমুটো পূৰা চেপি দিয়ক একদম এতিয়া আমি ভাত খাই আছোঁ ভাত খাম আৰু মই খোৱা নাই অলপ খাব দিছোঁ আগত অলপ আগতে ভাতটো খাব দিছোঁ ঠিকে আছে কেনেকুৱা আছে খানা ঠিকে আছে কিবা লাগিলে ক'ব লাষ্ট টাইম নক'ব হা ভাইটি কিবা লাগিব নেকি খাই লোৱা বেছি নাখাইবা হা মানে কথাটো কি গম পোৱা দুটা বস্তু দিয়া নহয় এটা বস্তু দিয়া হয় চৰকাৰী মাল যে আৰু মামাটোৱে কৈছে মিটিঙত নিৰামিষ দিব লাগে এইবিলাক দিছোঁ যে তোমালোকৰ মাংসটো সেইটোৱে বহুত বোলে ভাবা ঠিক আছে হা কি অঁ এইটো এই নদীৰ কাষত খাই কি মজা কেনেকুৱা হৈছে ঠিক আছে ন খাওক মই চাই লাগিব মোৰটো ইউটিউবত ঠিক আছে চ' দুদিনত 4খন জিলা ভ্ৰমণ সামৰি মাৰি আহি পাইছোঁ ঘৰত চ' মই ভাবিলোঁ ঘৰৰ পৰা ভিডিঅ'টো শেষ কৰিম যিহেতু ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ এতিয়া চাওক মোৰ এই ঘৰখন এনেকুৱা ঘৰ সৰু ঘৰ এইখন মোৰ চাইকেল বসন্তী যি কি নহওক বাকী যদি ভিডিঅ'টো শেষলৈ চাই ভাল পাই কিছুমান শেষলৈ চাব এইটো মোৰ অনুৰোধ আৰু যদি ভিডিঅ'টো চাই ভাল পাই লাইক কৰিব কমেণ্ট কৰিব আৰু এটা ছাবস্ক্ৰাইব কৰিব বাই বাই থেংক ইউ জয় হিন্দ